সময়ৰ পিছতে এই ৰাস্তাটোৱে গতি ডুবি যাব। সেই পথটো ডুবি গ'ল। ইয়াতে এনেকুৱা অৱস্থা আমি চাগে ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা। আৰু আচলতে আমি কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কেৱল চৰকাৰক গালি পাৰিলে নহ'ব, যিমানে দাম চাম কৰিব পাৰিব সিমানে মানে ভাল মানে লৈ যাব আৰু জালে জাল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এনাডাৰ ব্লগ আৰু নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এই কেইদিনমান ধৰি তীব্ৰ গতিৰে এইফালৰ পৰা পানী পৰি থাকে আৰু এইফালে অৱস্থা এনেকুৱা হৈ থাকে, বোকা বোকা। চ' বোকা হ'লেও গুৱাহাটীত যেনেকুৱা পানী হয় আমাৰ ইয়াতো তেনেধৰণৰ পানী হৈ আছে ক'ব গ'লে কিছু কিছু ঠাইত। চ' অকল গুৱাহাটীত বুলি নহয়, উজনি নামনি সকলোতে হৈছে। চ' এইফালে চাওক আমাৰ পানী ইয়াত মাছ চাওক, মাছ এইফালে সৰু সৰু চাওক মাছ, আমাৰ ইয়াত মাছ লাগি গৈছে। এইফালৰ পৰা মাছ আহি আছে, এইফালে মাছ। আমি এতিয়া গৈ আছোঁ হিমন্ময় একেবাৰে এই যি পথছোৱা আছে আমাৰ এইফালৰ পৰা একেবাৰে মানে 5খনমান গাঁও আছে ইয়াৰ চাগে অহা যোৱা কৰে আৰু বেছি হ'ব পাৰে। চ' এই মানে আগত পানী হৈছে, ৰাস্তাৰে ইপাৰ ইপাৰ পানী হৈ গৈছে। চ' আমি এতিয়া চাব যাম। এতিয়া আপোনালোকে পানী চাব, পানী 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 চাওক 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 একেবাৰে ইফালৰ পৰা একদম আগৰ পৰা এনেধৰণে একেবাৰে আল্টিমেট পানী হৈ আছে। তাৰ আমি মাছ ৰাস্তাৰে গৈ আছোঁ, অলপমান পিছত এই ৰাস্তাটো ডুব যাব পাৰে। ইফালে চাওক পানী 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 ৰাস্তাৰ গুৰিত আৰু কিছু সময়ৰ পিছতে এই ৰাস্তাটোৱে গতি ডুবি যাব। আপোনালোকে ভাবিব নোৱাৰিব ইয়াত মানে সাংঘাতিক হ'ব অলপমান পিছত। চাই থাকক তো গাইছ, এতিয়াতো পানী নাই এইখিনিত, কিন্তু আপোনালোকক দেখাম এইবাৰ মেইন পথটোৱে ডুবি গৈছে। চাই থাকক চাই থাকক, সেই পথটো ডুবি গ'ল। এয়াই পানী, গুৱাহাটীত নহয়, এয়া সৰভোগ হয় গাইছ। সৰভোগতো এনেধৰণৰ পানী হয়। চ' চাৰিওফালে পানী। চ' গাইছ ভৰি চৰি ডুবিয়ে গৈছে, চাওক ভৰি চৰি এনেকুৱা অৱস্থা হৈছে গাইছ। গাইছ এয়া হৈছে সৰভোগ। সৰভোগ হ'লেও সৰভোগৰ এই পথছোৱাৰে 7খনমান গাঁও অহা যোৱা কৰে, কিন্তু ইয়াত চাওক আজি পানী। চ' ইয়াত বহুতো দুৰ্ঘটনা হৈছে এইটো ৰাস্তাতে, মানে ৰাস্তাটো বেয়া তথাপিতো ওখ আছিল, কিন্তু পানীৰ বাবে এতিয়া অৱস্থা বেয়া হৈ গৈছে। চাৰিওফালে চাওক পানী 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 পানী। আজি ইয়াতে এনেকুৱা অৱস্থা, ঘৰৰ পৰা ওলাই যোৱাতে। আৰু গুৱাহাটীত ইণ্টাৰভিউ আছে 19 তাৰিখে হেল্থৰ। চ' কটন কলেজত মাতছে, তাত চাগে এনেকুৱা নহ'বও পাৰে, তথাপিতো ৰিস্ক ল'ব নোৱাৰি ক'ত কি হৈ যায়। চ' এতিয়া চাওক ইয়াতে একাঠু একাঠু পানী বুলি ক'ব লাগিব। গাইছ পানী চাওক, এইফালে অলপ কমে, কিন্তু এই আগৰ ফালে আৰু বেছি আছে পানী। এইফালে চাওক গাড়ী চাড়ী গ'লে অসুবিধা অলপ হৈ যায় আৰু। ত' সকলোৱে ফিল পাইছে অলপ চলপ বানপানী কি হয় সেইটো। অলপ ইয়াত হোৱা নাছিল তেনেকুৱা ধৰণে, কিন্তু এতিয়া হৈছে যেতিয়া সকলোৱে বুজি পাইছে। আমি চাগে ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা, এইবাৰ ফাৰ্ষ্টে হৈছে। দাদা এজন লগ পালোঁ। কেনেকুৱা দাদা আজি কি দেখিছে ইয়াত? আচলতে ধাৰাসাৰ যি বৰষুণ পৰি আছে, আৰু এই বৰষুণৰ ফলত সৰভোগ নগৰ আৰু সৰভোগ নগৰৰ যি আশে পাশে অঞ্চল আছে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আৰু আচলতে আমি কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কেৱল চৰকাৰক গালি পাৰিলে নহ'ব, আমি ৰাইজেও সজাগ হ'ব লাগিব। কাৰণ ঘৰ বনাওঁতে আমি ঘৰৰ চৌহদত আমি ৱাল দিওঁ, কিন্তু সেই ৱাল দিয়াৰ পিছত আমি পানীসমূহ ওলাই যোৱাৰ কাৰণে যি নলা ৰাখিব লাগে সেই নলা নাৰাখোঁ। আৰু যি নলা আছে চৰকাৰীভাৱে সেই নলাটো আমি বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ পেলাই দিওঁ, যাৰ ফলত আমাৰ কিছু ক্ষেত্ৰত আমাৰ ৰাইজৰো দুৰ্বলতা আছে বা ভুল আছে। সঁচাকৈ এইটোৱে ক'ব লাগিব, তেওঁলোকে যিমান ঘৰ আহিছে সেইবাবে ইয়াত নলা নৰ্দমাবোৰ সিমান ধৰণে হোৱা নাই। আৰু এই ঠাইখিনি গোটেই পথাৰ আছিল, কিন্তু এতিয়া ঘৰ হৈ যাই আছে এটা এটাকৈ। চ' সেইবাবে পানীবিলাক পথৰ ওপৰেৰে বাগৰিবলৈ আৰম্ভ কৰিছে। আৰু কি ক'ম, ইয়াত মাছো উজান ওলাইছে, সেইটো মিছা ক'লে নহ'ব। ইয়াত সকলোৱে মাছ মাৰি আছে, আগত আৰু অলপ পানী বেছি। চ' তথাপিতো সম্পূৰ্ণ আপোনালোক মাছ মাৰি আছে। দাদা মাছ পাইছে না? চ' এইফালে মাছ পাইছে, ভাল ভাল মাছেই পাইছে। চ' উঠি আছে আৰু। চ' কিছু সময়ৰ পিছত ইয়াৰ ৰাস্তাটো মাছৰ উজান দেখা পাব আৰু জাল পাৰিব পাৰিব। পানী সাংঘাতিক পানী। এতিয়া আমি বজাৰৰ ফালে এপাক ঘূৰি আহোঁ আৰু আপোনালোকক পানী 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 চাৰিওফালে পানী। এইফালে চাওক পথাৰ পানী, এইফালে ডুবিছে চাৰিওফালে পানী। গাইজ কি ক'ম, গুৱাহাটী নহয় গাইজ, এই সৰভোগ হয়। সৰভোগতো পানী। চ' নামনি অসমত বহু ঠাইতে পানী হৈছে, লগতে মাছো ওলাইছে। প্ৰেৰণা
জাল চাব এতিয়া জাল দেখাই আছোঁ ইয়াত মানে বাৰ্গেনিংটো মেইন হয় যিমানে দাম চাম কৰিব পাৰিব সিমানে মানে ভাল মানে লৈ যাব পাৰিব দামবিলাক মানে কৰি কৰিহে লৈ যাব পাৰে বজাৰত আহিলে সেইটো জালৰ একেবাৰে বৈদ্য চলি আছে জালে জাল এতিয়া জাল চাল লৈ আহিলোঁ ইয়াত হিমনাহাট দোকানত আছোঁ এইফালে হিমনৰ চিট জ্বালাই কৰি আছে চিটতে জুই লাগি যায় কি গেছ সেই ঠাইখিনি আহি পাইছোঁ এইফালে পানী ৰাস্তাত চ' এতিয়া ভিডিঅ'টো আমি বেছি দীঘল নকৰোঁ যদিও আপোনালোকক এটা ভিউ দেখাই আছোঁ এয়াই গুৱাহাটী নহয় সৰভোগ হয় সৰভোগ চ' ইয়াতো পানী হয় গাইজ কি কম এনেকুৱা ধৰণে পানী হৈছে ধাৰটো অলপ বেছি হৈছে অলপ আগত কৰি চেণ্ডেল উঠি যাব পাৰে এখন ঠাই ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু এই পানীৰ মাজৰ পৰা ভিডিঅ'টো খতম কৰোঁ আৰু ত' নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই